আপুনি আপুনি এবাৰ খবৰ লওক আমাৰ গাঁৱত যিবিলাক ল'ৰাই দৌৰি দৌৰি পুলিচৰ চাকৰি দিবলৈ লৈছিলে ৰাতিপুৱা শুই উঠি 4টা বজাত দৌৰা অসমৰ প্ৰত্যেকজন যুৱকক সুধি চাওক। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, technique&d.r চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত কেইটামান ৰিজাল্ট লৈ ইম্পৰ্টেণ্ট কথা ক'ব খুজিছোঁ যে ফ্ৰেণ্ডছ আজি হ'ল আপোনাৰ 18 তাৰিখ। 18 তাৰিখত আমি মানে গোটেই অসমৰ ল'ৰা ছোৱালীয়ে একগোট খাইছোঁ আৰু আমাৰ ইউটিউবাৰসকলে মানে কথাখিনি দাঙি ধৰিছিল যে আপোনাৰ 18 এপ্ৰিল তাৰিখত আমি গুৱাহাটী উলুবাৰী পুলিচ হেডকোৱাৰ্টাৰত গৈ আন্দোলন কৰিম। আজি আপোনাৰ সেই 18 এপ্ৰিলটো আহি পাইছে। আজি আমি ইতিমধ্যে ওলাইছোঁ। যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে মানে আপোনাৰ ৰেডি হোৱা নাই, প্লিজ আপোনালোকে অতি সোনকালে ওলাওক আৰু আপোনাৰ দিনৰ 11টা বজাত গুৱাহাটী উলুবাৰী পুলিচ হেডকোৱাৰ্টাৰত উপস্থিত হ'ব লাগিব। আপোনালোকে ইয়াত মিছ নকৰিব, কাৰণ আপোনালোকে ইয়াত সঁহাৰি জনাইছিল আৰু আপোনালোকে যিটো ডেট দিয়া হৈছিল সেই ডেটটো আপোনালোকে মানে ফিক্স কৰিছে। ইয়াত আৰু আপোনালোকে মানে কোনো অৱহেলা নকৰিব, প্লিজ আপোনালোকে ওলাই আহক। আমি ইতিমধ্যে ৰেডি হৈছোঁ, গুৱাহাটী গৈ আছোঁ। আপোনালোকে ওলাই আহক। আৰু আপোনাৰ ইয়াত মানে কেইটামান কথা মই ক'ব খুজিছোঁ যে ৰিজাল্ট লৈ আমাৰ ৰিজাল্ট লৈ অসম চৰকাৰে মানে বহুত লেট কৰিলে। 2018 চনৰ পৰা আজিলৈকে আমি ৱেইট কৰি আছোঁ আৰু আমি ৱেইটিং লিষ্টতে আছোঁ। আৰু আপোনালোকে আৰু এটা কথা লক্ষ্য কৰিছেনে নাই যে যিটো আমাৰ 2018 চনৰ ৰিক্ৰুটমেণ্টটো আছিল, তেতিয়া আপোনাৰ SSC যিটো আছিল আপোনাৰ ষ্টেট চিলেকশ্যন কমিশ্যনাৰ, তাৰ যিটো ৰিক্ৰুটমেণ্টটো দিয়া হৈছিল সেইটো কিন্তু আপোনাৰ 2018 চনত দিয়া হৈছিল। সেই ৰিক্ৰুটমেণ্টটো লৈ তেওঁলোকৰ মানে চাকৰিকালটো আদা হৈ গ'ল আৰু আপোনাৰ নতুনকৈ ৰিক্ৰুটমেণ্ট দিলে SSCয়ে। আজিলৈকে আমাৰ অসম চৰকাৰে এই ৰিজাল্টখন জাৰি কৰিব নোৱাৰিলে। সেইটো লৈ আমি প্ৰতিবাদ কৰিবই লাগিব আৰু আজি আপোনাৰ সেই দিনটো আহিছে আৰু সেই আমি গোটেই অসমৰ ষ্টুডেণ্টবিলাকে এই দিনটো ফিক্স কৰিছোঁ। এইটো দিন আৰু আমি মিছ নকৰোঁ। এইটো হ'ল আমাৰ লাষ্ট ডিচিশ্যনটো আমি আগতেই লৈছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে ওলাই আহক। আৰু মই আপোনাক আৰু এটা ইম্পৰ্টেণ্ট কথা মই আপোনাক মনত পেলাই দিব খুজিছোঁ ফ্ৰেণ্ডছ। যেতিয়া নেকি আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়া তেখেতে মানে যিদিনা মানে কাৰ্যভাৰ লৈছিল সিদিনাৰে পৰাই মানে এটাই কথা ঘোষণা কৰিছিল যে আমাৰ অসমত প্ৰায় আপোনাৰ 1 লাখ চাকৰি দিব। এইখিনি কথা লৈ মানে কোনে কথাটো দাঙি নধৰে যে 1 লাখ যে চাকৰি দিব, কেতিয়া দিব। আজি আপোনাৰ কাৰ্যকাল শেষেই হ'ল, এতিয়ালৈকে মানে আপোনাৰ 9017টা ভেকেঞ্চি ল'ব নোৱাৰিলে আৰু আপোনাৰ কৈ আছে যে আপোনাৰ 1 লাখ ইয়াত চাকৰি দিব। এইটো মানে কথাটো কেনেকৈ কৈছে সেইখিনি কথা গম পোৱা নাই। সেইখিনি কথা লৈ মানে মাননীয় অখিল গগৈ ডাঙৰীয়া তেখেতে মানে এই কথাখিনি দাঙি ধৰিছে যে আপোনাৰ যদি অসম চৰকাৰে 1 লাখ চাকৰি লয় তেতিয়াহ'লে অসম চৰকাৰে এতিয়ালৈ কিয় মানে 1 লাখ চাকৰি ল'ব নোৱাৰিলে। সেইখিনি কথা আপোনাক দাঙি ধৰিছে। মই আপোনাক এইটো ভিডিঅ'ত মই কথাখিনি আপোনাক জনাম আৰু আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই যেতিয়া এনেধৰণৰ ৰিলেটিভ ভিডিঅ'সমূহ আপোনালোকক লৈ আগবঢ়াম তেতিয়া আপুনি তাৰ ইনফৰমেশ্যন পাই যাব, যদিহে আপুনি চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখে। তেনেহ'লে পলম নকৰি পেলাই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই আপোনাক জনাব খুজিছিলোঁ যে অখিল গগৈ ছাৰ ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়া কি কৈছিল। কথাখিনি প্ৰথমতে আপোনাৰ কি কোৱা হৈছিল যে 1 লাখ চাকৰি দিব অসমত। এতিয়ালৈকে আপোনাৰ অসম চৰকাৰে 1 লাখটো দূৰৰ কথা, আমাৰ 2018 চনৰ ৰিক্ৰুটমেণ্টৰ 9017টা কেণ্ডিডেট এতিয়ালৈকে ল'ব নোৱাৰিলে। এইটো লৈ আমাৰ অখিল গগৈ ডাঙৰীয়াই কথাখিনি দাঙি ধৰিছে। সেইকাৰণে অখিল গগৈক মই ধন্যবাদ জনাইছোঁ। অখিল গগৈক মই জিন্দাবাদ জনাব খুজিছোঁ, কাৰণ অখিল গগৈ হ'ল আমাৰ কাৰণে প্ৰকৃত এজন মানুহ। এতিয়ালৈকে আমাৰ বাবে এজন ডাঙৰ মানুহ, যিয়ে মানে আপোনাৰ ৰাজনীতিকৰ লগত জড়িত সেনেকুৱা মানুহ আজিলৈকে আমাৰ এই কথাখিনি মানে ধৰিব নোৱাৰিলে। সেই কথাখিনি আপোনাৰ অখিল গগৈ ছাৰ ডাঙৰীয়াই কথাখিনি দাঙি ধৰিছে। সেইকাৰণে অখিল গগৈ ছাৰ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফ্ৰেণ্ডছ, কথাখিনি আপোনালোকে শুনক। 1 লাখ চাকৰি এডভাৰটাইজো ওলাই যাব 2 এদিনতে। গতিকে কোনে কৰিব ইমান? 5 বছৰৰ কাৰণে আপোনালোকে ভোট দিছে, লাহে লাহে কৰিলেও হয়। মইতো ৰেলখন স্পীডত চলাই আছো যাতে মানুহৰ কষ্ট নহয়। সেইটো কেনেকে দিয়া হ'ব? যি বিভাগত কামেই নাই তাত কেনেকে দিব? চাকৰি মেক্সিমাম যাব পুলিচ আৰু এডুকেশ্যন, কাৰণ তাত লাগে। কিন্তু মই যদি এটা চাকৰি গৈ পেলাই চইল কনজাৰ্ভেশ্যনত দি দিওঁ তেতিয়া আপুনি কি কৰিব? ইমানটো নালাগে। যাৰ যি বিভাগত যি প্ৰয়োজনীয়তা আছে, ইঞ্জিনিয়াৰো সোমাব তাত, ডক্টৰো সোমাব তাত, পুলিচো সোমাব তাত, কম্পাউণ্ডাৰো সোমাব, লেব টেকো সোমাব, নাৰ্ছো সোমাব, 4th গ্ৰেডো সোমাব। গতিকে এইটো এটা মিক্স হ'ব, কাৰণ বাট বেছিক এপইণ্টমেণ্টটো হ'ব পুলিচ আৰু শিক্ষা বিভাগ।
1 লাখ চাকৰি এডভাৰটাইজো ওলাই যাব 2 এদিনতে গতিকে কোনে কৰিব ইমান 5 বছৰৰ কাৰণে আপোনালোকে ভোট দিছে লাহে লাহে কৰিলেও হয় মইতো ৰেলখন স্পীডত চলাই আছো যাতে মানুহৰ কষ্ট নহয় সেইটো কেনেকে দিয়া হ'ব যি বিভাগত কামে নাই তাত কেনেকে দিব চাকৰি ম্যাক্সিমাম যাব পুলিচ আৰু এডুকেশ্যন কাৰণ তাত লাগে কিন্তু মই যদি এটা চাকৰি গৈ পেলাই সয়েল কনজাৰভেশ্যনত দি দিওঁ তেতিয়া আপুনি কি কৰিব ইমানটো নালাগে যাৰ যি বিভাগত যি প্ৰয়োজনীয়তা আছে ইঞ্জিনিয়াৰো সোমাব তাত ডক্টৰো সোমাব তাত পুলিচো সোমাব তাত কম্পাউণ্ডাৰো সোমাব লেব টেকো সোমাব নাৰ্ছো সোমাব ফৰ্থ গ্ৰেডো সোমাব গতিকে এটা এটা মিক্স হ'ব কাৰণ বাট বেছিক এপইণ্টমেণ্টটো হ'ব পুলিচ আৰু শিক্ষা বিভাগ আপুনি এবাৰ খবৰ লওক আমাৰ গাঁৱত যিবিলাক ল'ৰাই দৌৰি দৌৰি পুলিচৰ চাকৰি দিবলৈ লৈছিলে ৰাতিপুৱা শুই উঠি 4টা বজাত দৌৰা অসমৰ প্ৰত্যেকজন যুৱকক সুধি চাওক কেনেকৈ বিজেপিয়ে তেওঁলোকক ঠগন দিলে ৰাম ঠগন দিলে আৰু এতিয়া যি 1 লাখ চাকৰি দিম বুলি কৈছে এই 1 লাখ চাকৰিৰ এটাও চাকৰিত যদি কেলেংকাৰী হয় এইবাৰ কিন্তু মই কেৱল আন্দোলনত নাই এইবাৰ কেৱল ৰাজনৈতিক দলত নাই এইবাৰ বিধানসভাৰ ভিতৰতো আছো এইবাৰ কিন্তু কাকো শান্তিত থাকিবলৈ দিয়া নহ'ব প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো জানিব পাৰিলে যে অসমৰ মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়াই তেওঁৰ কাৰ্যকালত প্ৰায় আপোনাৰ 1 লাখ নিবনুৱাক চাকৰি দিব সো আজিলৈকে আপোনাৰ 2018 চনৰ ৰিক্ৰুটমেণ্টৰ ৰিজাল্ট দিব নোৱাৰিলে অৰ্থাৎ আপোনাৰ 9017টা কেণ্ডিডেট ল'ব নোৱাৰিলে আৰু আপোনাৰ মানে 1 লাখ চাকৰি ল'ব সো যে নহওক মানে কেতিয়া ল'ব সো সেইখিনিৰ বাট চাই আছোঁ সো আজি আমাৰ বাট চোৱাটো শেষ কৰিব লাগিব কাৰণ আমি ইতিমধ্যে হয়তো গুৱাহাটী যোৱাৰ বাবে প্ৰস্তুতি লৈছোঁ আৰু ইতিমধ্যে আমি ওলাইছোঁ আপোনালোকে ওলাই আহক আজি আমাৰ আন্দোলন কৰিবই লাগিব আমাৰ 2022 চনৰ এপ্ৰিল মাহৰ 21 এপ্ৰিল তাৰিখত আমাৰ ৰিজাল্টখন ফাইনেলি জাৰি কৰা হ'ব এইটো হ'ল অসম চৰকাৰলৈ আমাৰ আবেদন সো এইটো হ'ল অসম চৰকাৰলৈ আমাৰ আন্দোলন মানিব লাগিব সো যে নহওক প্ৰিয় বন্ধু বান্ধৱীসকল আমি অসম চৰকাৰলৈ বাট চাই নাথাকোঁ আমি নিজেই মানে খোজকাঢ়ি যোৱাৰ বাবে চেষ্টা কৰি আছোঁ সো আজি আমি গুৱাহাটীত যাই একগোট খাম আৰু আমাৰ আন্দোলনটো বিশৃংখলাভাৱে সজাই আন্দোলনটো কৰাৰ বাবে চেষ্টা কৰিম সো এইখিনি আছিল আজিৰ বাবে এটা সৰু ইনফৰমেশ্যন ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ আপুনি ভিডিঅ'টো এটা লাইক কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই সদায় এনে ৰিলেটিভ ভিডিঅ'সমূহ যেতিয়া আপোনালোকক লৈ আগবঢ়াম তেতিয়া আপুনি তাৰ ইনফৰমেশ্যন পাই যাব যদিহে আপুনি চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখে সো আজিৰ বাবে বাই জয় আই অসম